নমস্কাৰ SSC GD যিসকল বন্ধু বান্ধৱীসকলে ফাৰ্ষ্ট টাইম CBT এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টি বিশেষকৈ বন্ধুসকল আপোনালোকে ফাৰ্ষ্ট টাইম যিহেতু CBT এক্সাম দিবলৈ গৈ আছে আপোনালোকে জানিব লাগিব যে এক্সামটো কম্পিউটাৰত হ'ব তাৰ পাছত আপোনালোকে লগত কি লৈ যাব লগত বিশেষ একো লৈ যাবলগীয়া নহয় কাৰণ একো বস্তু এলাউ নকৰে এক্সাম হলত গতিকে লগত এটা এডমিট কাৰ্ডৰ জেৰক্স কপি লগতে কোভিড ফৰ্ম আছে যদি কোভিড ফৰ্ম তাৰ পাছত আপোনালোকে এটা আইডি কাৰ্ড ভোটাৰ কাৰ্ড হওক আধাৰ কাৰ্ড হওক ড্ৰাইভিং লাইচেন্স হওক বা পেন কাৰ্ড হওক এই চাৰিটাৰ ভিতৰত এটা কাৰ্ড লৈ যাব আৰু লগতে পাছপোৰ্ট সাইজ দুটা কপি পাছপোৰ্ট সাইজৰ ফটো দুটা কপি লৈ যাব কাৰণ কিছুমান চেণ্টাৰত ল'বও পাৰে পাছপোৰ্ট সাইজ বেছিভাগ চেণ্টাৰত পাছপোৰ্ট সাইজ ফটো নিবিচাৰে গতিকে আপোনালোক লৈ যাব যিহেতু বিচাৰিব পাৰে একো ঠিক নাই তাৰ পাছত আপোনালোকক মোবাইল গেজেটটো এইবিলাক এলাউ নকৰে ডিজিটেল ৱাচ বা এনেকুৱা নৰ্মেল ৱাচেই হওক একো সেইবিলাক এলাউ নকৰে লগতে বেল্টটো এলাউ নকৰে গতিকে ঢিলা পেণ্ট পিন্ধি নাযাব তাত অসুবিধাত পৰিব পাৰে ঢিলা পেণ্ট পিন্ধি নাযাব ছোৱালীসকলেও তেনেকুৱা ফুল্লি হেয়াৰ বেণ্ড সেইবিলাক একো এলাউ নকৰে চ' সেইবিলাক একো পিন্ধি যাব নালাগে জাষ্ট আপোনালোকে নৰ্মেল ড্ৰেছ পিন্ধি যাওক আৰু এডমিট কাৰ্ড ভোটাৰ কাৰ্ড আইডি প্ৰুফ এটা লৈ যাব আৰু পাছপোৰ্ট সাইজ এইকেইটা লৈ যাব সিমানখিনি লৈ গ'লে হ'ল চ' আপোনালোকে সকলোকে বেষ্ট অফ লাক ভালদৰে এক্সামটো দিব যিটো অসমৰ পৰা দিছে আপোনালোকে ভালছে দিলে নিশ্চয় আপোনালোকৰ চিলেকশ্যনটো হ'ব কাট অফটো যিহেতু চবতকৈ কম যায় অসমৰ চ' এয়া আছিল ধন্যবাদ